গুণোৎসৱৰ মাজতে লাগিল পইচয় এটা বটলক লৈ টনা আজোৰা লাগি অভিভাৱক শিক্ষয়িত্ৰীৰ মাজত পানীৰ বটলক লৈ কিয় টনা আজোৰা লাগিল জানেনে? প্ৰধান শিক্ষয়িত্ৰী বাইদেউৰ বেগত ওলা দেশীয় সুৰাৰ বটল বেগত সুৰাৰ বটল দেখি বিদ্যালয়ত লাগিল হৈছয় মধ্য যোৰহাট শিক্ষাখণ্ডৰ অধীনৰ 124 নং মেটিলি মেধি প্ৰাথমিক বিদ্যালয়ত মংগলবাৰে এই ঘটনাই সৃষ্টি কৰিলে হুলস্থুলীয়া পৰিৱেশৰ স্থানীয় ৰাইজ আৰু অভিভাৱকৰ অভিযোগ বিদ্যালয়লৈ আহোঁতে এটুপি ধৰি অহাটো বাইদেউৰ পুৰণি অভ্যাস বিশেষ ৰান্ধনি ঘৰলৈ যাওঁতে মই বেগটো চালো এটা ফ্লাছ পালো তাত গোন্ধ পালো বিশেষ গোন্ধ পাই এটা বটল পালো যে বটলটো ফ্লাছ নহয় মটৰ বটল মানে পাকে পতি খাবলৈ গৈছে ৰান্ধনি ঘৰলৈ যায় মটৰবোৰ হাতত লৈ গিলাচ বিচাৰে তেতিয়া আমি সুধো যে সেইটো কেলে গিলাচ সদায় খাই আহে মই প্ৰত্যেক দিনে আহিছো প্ৰাৰ্থনা সভাত তেওঁক কোনোদিন প্ৰেজেণ্ট নাপাওঁ বাইদেউৰ এনে কৰ্মকাণ্ড গৰিহণা দিছে ৰাইজে অৱশেষত সুৰাৰ বটলৰ সৈতে বাইদেউক হাতেলতে ধৰাৰ পিছত প্ৰধান শিক্ষয়িত্ৰী বাইদেউক বিদ্যালয়ৰ পৰা অপহৰণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে আমি ভাবো যে আমাৰ স্কুলৰ ল'ৰা ছোৱালী ইয়াত পঢ়ি ইয়াৰ পৰাই ভালকে হওক কিন্তু এইখন যদি এনেকুৱা পৰিস্থিতি হয় তেনেহ'লে আমি ইয়াত ল'ৰা ছোৱালীখিনি কেনেকে পঠিয়াম আমাৰ ল'ৰা গৈ সদায় কয় মা এইটো কৰিলে বা আজি বাইদেউ তেনে কৰিছে বাইদেউ তেনে কৰিছে সদায় মদ খাই আহিলে ল'ৰা ছোৱালী বমি পেলোৱা মানে কাৰণ তেহেঁতৰ বমিটো নিজে বনাব নোৱাৰে সেই বমি কৰি থাকিলে ল'ৰা ছোৱালীয়ে সহ্য কৰি পঢ়িব নে বমি গোন্ধত কেতিয়াবা তামোল চামোল পিকাই টিভি চফা কৰিবলৈ দিয়ে দিগন্ত হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট